দিয়ে নে কি হবে তা হোক পুনা খা কেনে ভাত লাগে তো বাবা ই সবু গাতা কি সিনা চাই কিয়া রাতির বেলা হিয়া পিলর ফোনত বিজি আমাকে তোর ফোনত বিজি কেনে কৰে তই আৰু তাই কেনে কৰিব যা নামটা আৰু দিবলে দি যা দিছু যা বেটা কাম ধান্দা নাই আকৌ এ নাই নানাবে চিৰক হিন্দী চামোচা লয়া সোনকালে গামোচা বেটা ভিডিওটা ডায়লগ নাচাই কিয়া ৰ কাম আৰু এই কাপোৰে পিন্ধি আহিব লাগিব মই দোকানৰ কাটিছো এ হদিয়া এটা জানকে ফোন কৰো ৰ আই তো আৰু কি ভেবেৰা দৰে ভে হা কলিজা আই তো কলিজা ফোন মাৰে হেল্ল' ও জান ক'ত আছা তুমি কাক জান বুলি কবা হে বেটি জানক জান বুলি নামাতি কি বুলি মাতিম বুঢ়ী চালি হা বেটি ঘৰৰ পৰা উলিয়াই আনি মাৰিম মোক ঘৰৰ পৰা উলনি মাৰবি বুঢ়ী তোক সেই পুতাৰৰ লগত যাই চটকি মাৰিম বুঢ়ী চালি ফোন ৰাখ এ মাই চাও কিয় কাই কলিজা ফোন মাৰে অটো কত এ নহয় এ তো অফিচৰ ফোন মই ৰিচাৰ্জ কৰা নাই না বহুত দিন ক'ত কোৱা হে চন্দক ঐ কচোন খবৰ নাই অ তোৰ কাৰণে ভাল খবৰ এটা আছে কি ভাল খবৰ এই তাই চিঠি দিছি 3 দিন মান হ'ল এই ইমান দিনে ৰখি একো খবৰ চবৰ নাই এই তই বহি লওঁচোন বহচোন কি বা চিঠি দিছি তাই দিছি মই কিন্তু পঢ়া নাই দেই তই নিজে পঢ়িলো লাভ লেটাৰ এখন দে হ'ব দে মই নুধৰিচোন তই মোক কত মনৰ চম্পক দা মৰম ল'বা মই ইমান দিনে মনে মনে তোমাক ভাল পাই আছিলো আৰু এটা কথা চম্পক দা তুমি মোক লগ কৰিব নাহিলেও হ'ব টকুৱাদাৰ হাতত 500 টকা দিলেও হ'ব আৰু টকুৱাদাৰ হাতত গধূলি ম'ম' দি পঠাবা গধূলিৰ নাস্তাটো হ'ল দে কি ম'ম' খুজিছি তাই ম'ম' খাই বিৰাট ভাল পায় গধূলা উম ম'ম' দিবি হ'ব দে দিম দে মোৰ হাতত দিলেই হ'ব দে দিম দে আগে পইচা খুজিছি 500 টকা খুজিছি টকুৱাদা আছে জিপে কৰি নেদা কিয়া জিপেত আছে জিপেত দিলি হ'ব মোক মাক দিলেই হ'ব দে দে হ'ব দে আগৰ হেতৰ নম্বৰতে জিপে না আপি ভাল পাইছা অলপ পইচা পাতি খৰচ হ'ব সেইটো হক দেচোন ময়ো বিয়া পাতবা লাগে গেছি নে চাচোন একবাৰ আহিছি দে দে হ'ব দে আজি কিন্তু ঠিক কৰি দিবা লাগব হ'ব মুখচাৱা আইনা হঠাৎ ডাঙৰ হৈ গেল আমাৰ মেনকা মাইনা এই লুভিয়া গণককো খাই দুটা দি মই বেয়া কাম কৰা নাই আজি মেনকা ডাঙৰ হ'বা 2 মাহ 28 দিনে হ'ল আৰু 2 দিন পিছত 3 মাহ হ'ব যি কৈছো ভালে কৈছো দে লুভিয়া গণকক মই খাই দুটা দি বেয়া কাম কৰা নাই এ সৰু এ মনাখন লৈ আহি অলপ বাজাৰৰ পৰা আহো মই অলপ মাংস লৈ আহো আৰু মাইক আদা পিয়াজ গোটেইখিনি ৰেডি কৰি থৈ দিবা দে হ'ব দে আহো না 20 টকা বলে তেজ দিছোন কি তোমাক তেজ লাগে বেলেগে মাংস নিবা হে তুমি তেজ দিবা ইচ্ছা 20 টকা তেজ নি কেনে 10,000 টকা ওলাব লাগব ইয়াক এই বইলাৰৰ তেজ মই ইয়াক দেহত সোমাই দি বইলাৰটো বহি ৰাখব লাগব হি ৰবা অলপ লৈ যা যদি সোনকালে দি ডাঙৰ কা ই কেইটা কাৰ মাংস নিলা এ নাই হে বেলেগে মাংস নিবা ইদিও তেজ হে নিবা আইছি কিবা কৰে এইটো বস্তুটো মই খুচুৰব লাগিল বঢ়িয়াকে টকুৱাই বা কি কৰি আছে মনে মনে এইটো মই ভালকে খুচুৰবাই লাগব মোৰ এটা কাম কৈছো পুৰা মোক অলপ মাংস দিছো মই এইটো কেছটো ওলাবই লাগব আজি অলপ মাংস দিছো মোক ৰবা দিয়ে
200 টাকা মানত দিবি হ'ব দে 200 টাকা মানত দিবি দে ময়ূৰৰ পাখি দি লেখি দিলো চম্পক তোমাক চিঠিখনি মই ইলাটা সদায় কি লিখি থাকা অ এ তই কি জানলি মাই তই বন্ধনৰ কিস্তি মাৰিব লাগব নালগে ৰাখব মই সেইকেইটা জগাই কৰি থৈ যা চাবি আৰু কোন মানে চকু কেইটা ওলাই পৰব না খান্তে লাগে তই মোক অকামিলা বুলি কোৱা নহয় মোক শুনিছো যা কি কৰিব লাগে ময়ূৰৰ পাখি দি লেখি দিলো চম্পক তোমাক চিঠিখনি এই ব্ৰইলাৰৰ তেজেদি ইয়াক চিঠি লিখি দিছো দেতা পাগল হৈ যাব লাগিব এইবাৰ মই আপিমতে দিব লাগে মই কি বস্তু সি নাজানে নাই নেকি ন কিবা নাই দে ময়ূৰৰ পাখি দি লেখি দিলো ঐ চম্পক ঐ তাই এটা বিয়াত ডাঙৰ বস্তু দি খেলাইছো কি হয় বিৰাট সাৱধানে আনবাৰিছো কি বস্তু হয় মই সেইকাৰণে সিনকে লৈ আহিছো অ চাওচোন কি বাদিছি সাৱধানে বস্তুটো কি চাও তই চাও ঐ এখন চিঠি তেজেদি লিখি দিছি নেকি তাই এখানচোন তেজেদি লিখি দিছি তাই হ'লে কানি কানি দিছি চিঠিখন মোক মৰমৰ চম্পক দা তই পঢ় মই আহি আছো দে মৰম ল'বা মোৰ কেঁচা কলিজাত সোমাই থকা চম্পক দা তোমাক মই বহুত ভাল পাওঁ অ'। তুমি মোৰ মাঘৰ বিহুৰ লাৰু তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আজি মই কান্দি কান্দি কদালেদি হাত কাটি ল'লোঁ কাভি খুচি কাভি গাম তোমাক মই কেতিয়া লগ পাম আজি মই হাত কাটি টুকুৱাদাৰ হাতত চিঠিখন দিলোঁ মই পঢ়িব বিচাৰোঁ নাৰ্ছ চম্পক দা 10,000 টকা দি পেলাই দিবা নেকি নেটি চান্স মিৰ্জা বজাৰৰ আম কৈ যান তোমাক মই কেতিয়া লগ পাম এই কথা তাইক লগ কৰবাই যাব লাগিব আজি তাই তেজেদি লিখি দিছি আজি আৰু আপোনাৰ আজি লগ বাইকখন ধুই আহোঁ মই বাইকখন ধুই আহি কিনে তাইক লগ কৰিব যাব লাগিব মই গাড়ীখন ধুই দিছোন বিয়াত ইমাৰ্জেঞ্চি গাড়ীখন ধুই দিয়া সোনকালে তাৰমানে আপিও হাত কাটি কিহৰ কাৰণে হাত কাটি চাব লাগিব নহয় দেৰি নহয় এতিয়া সোনকালে ধুই দিয়া সেইখন কৰিব নালাগে সেইখন ধুব নালাগে এখন ধুই সোনকালে তাৰমানে মোৰ আপি হাত কাটি কিহৰ কাৰণে হাত কাটি চাব লাগিব সোনকালে ধুই দিছো লাগি আছে আৰু গাড়ীখন ধুই সোনকালে গাড়ীখন ধুই দিওঁ কিহৰ কাৰণে হাত কাটি চাব লাগিব মই সদগী মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন চাওঁ তুমি বোলে হাত কাটছা কৈছা চালা অভদ্ৰ চাওঁ অ কাকা অ চাইজুনি কি কৰে অ কাকা চাইজুনি কি কৰে কি হয় ওই আমার আপনি হাত চেয়ে আসতে তো কাজে কালকে হাত লাগানো লোক আমি তো আজি যাবা কষ্ট নাই যা যা গাড়ি করে গাড়িখান লৈ যা গাড়ি লৈ যা গাড়ি লৈ যা যা আজি বেটা নকৰো বুলি কয় নে আজি মানে নকৰো যা গাড়ি লৈ যা যা গাড়ি লৈ যা যা
বেটাৰ তাৰে 10,000 টকা খালো এইবাৰ অলপ বেছিকে 20,000 মান খুজিব লাগিল ন বেটা পাগল হৈ গেছি বেটা হা 20,000 লাগে তো হে হা 20,000 লাগে কি হলো সব তোমার এগুলা দোসুন দো ফিলত দোসুন দো ফিলত দোসুন তখন কি হইছিল ফিলত দোসুন দো কি হইছিল জয় ফিলত তো ফিলত তো আরিজো পারি না হই তোর আরিজো শুন তো ফিলত দকরা মান দিম কি হইছিল তখন তো ও কি হইছিল তোর কি হৈছো তই কি হৈছো লগৰ মানুহ কাজিয়া কৰা সম্পৰ্কটা ঐ তোক কি হৈছে কৈছো ঐ বাদ দি ঐ মাথা মাৰি কি হৈছে কৈছো কি হৈছে বুজিও কৈছো কথাখিনি ভালকে ঐ কি হৈছে সিজন না কি হৈছে কৈছো এই মই যে এটা পিছে ভালকে পাওঁ দে গম মানে মই চাই আছিলো তই সৰু বেৰে গম পাইছোন ই চিঠি লিখি লিখি 50,000 মান খালা আৰু সিদিনা কি কৈছিল জানো না কেকেৰি চিঠি এখন লিখি দিছি কেজেৰি মই তো ভাল মন পছিলো কত শুনিয়া বইলাৰ তেজ আনবা গেছিলি নাই এ নাই মই জানা নাই তই গেছা ৰবা এই মাহ কৰবা নাপায় মুখ্যা না ঘৰ যত তই দাগাবা কি আহিম আৰু মুখ্যা নাই এনেকুৱা কৰবা নাপায় এই মাহ কথা এতিয়া বাদ দি মুখ্যা ঘৰত জ্বলাবি CFL লাইট লগত চলি লগত নকৰবি কেতিয়াও ভাই এইটো কথা মই কৈছো না ৰাইট এতিয়া চাইড মারবই না ঐ নালগি ঐ না মারামারি নালগিবি দেই একদম মারামারি নালগিবি ঐ বলদা ঐ মই নৰুৱা তোক সামবালো এই মাল্লা কি হৈছে জানা ই মই যে ভাল যে পাইছিলো যে মানে চাইছিলো বহুত পইচা আছে আপিটো নামত ই বহুত পইচা আছে ও চাও ভাই কি জানা না এটা কাম করি খাসি উঠে বুঝছা ইয়াক এটা কাম কর 6 মাহ ফাঁসি দি আর 3 মাহ জেল দি হ'ব না তুই কথা পারি না গতিকে ৰাইজ এই ভিডিঅ'টো সম্পূৰ্ণ আমি কালি ধেমালি কৰিলো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ